Students, welcome to my new channel ASSEB class 9 10th by Amit sir. So ইয়াতে মই তোমালোকৰ কাৰণে বহুত কেইটা ক্লাছ দি থাকো সো এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি ল'বা ঠিক আছে আজি এইটো ভিডিঅটো আমি ক্লাছ 9 ৰ যোনটো হাফ ইয়াৰলি এক্সাম হৈছে এটো আনসাৰ কিটো চাম মানে কোনটো কোশ্চনৰ কি আনসাৰ হ'ব মই এতিয়া ডাইৰেক্ট আনসাৰটোৱে তোমালোকক দিম অলপ সলপ মই তোমালোকক ৰিজনিংটোও দি দিম কাৰণ হল যে এটো মানে ভিডিঅটো মোক অলপ শৰ্ট ৰাখিব লাগে যেহেতু মোৰ চেনেলটো এটা নতুন চেনেল সো বেছি মানে ইউটিউব প্ৰমোট নকৰে তোমালোকে মানে যদি ভিডিঅটো ভাল পাবা তেনেহলে ভিডিঅটো লাইক কৰি দিবা আৰু সাবস্ক্ৰাইব কৰি কেনে আৰু শেয়াৰ কৰি দিবা তোমালোকৰ যোনটো ফ্ৰেন্ড গ্ৰুপ আছে তাৰ মাজত ঠিক আছে সো হাফ ইয়াৰলি এক্সাম 2025 এটো কামৰূপ ডিস্ট্ৰিক্টৰ পেপাৰটো হয় এটো আমি জানো যে হাফ ইয়াৰলি এক্সামটো ডিস্ট্ৰিক্ট ওয়াইজ হয় না সো এই কাৰণে কামৰূপৰ ডিস্ট্ৰিক্টৰ যোনটো কামৰূপ ডিস্ট্ৰিক্টৰ যোনটো ম্যাথমেটিক্সৰ যোনটো পেপাৰ আছে এটো মই লৈ আহিছো ইয়াতে তোমালোকে প্যাটাৰ্নটো চাব পাৰিবা যে জেনাৰেল এমসিকিউ আমাৰ আহিছে 30 কোৱেশ্চনছ ওকে এনেকুৱা তোমালোকৰ ফাইনালটো থাকিব দেন ৰিজনিং এছাৰছন ৰিজনিং 5টা কোৱেশ্চন আছে ট্ৰু ফলছ বেস কোৱেশ্চন 6টা আছে আৰু আমাৰ লোকৰ এমসিকিউ মানে অলপ কমপ্লেক্স বেস এমসিকিউ আমাৰ 3টা দিছে ঠিক আছে তাৰ পিছত 2 মাৰ্কছৰ কোৱেশ্চন দিছে আমাৰ 7টা মান 3 মাৰ্কছৰ কোৱেশ্চনটো দিছে 6টা মান আৰু 4 মাৰ্কৰ কোৱেশ্চন দুটা হ'ল আৰু 5 মাৰ্কছ কোৱেশ্চন যোনটো আমাৰ এক্টিভিটি বেসড বা কেস বেসড স্টাডি যোনটো আমি কওঁ এটো আহিছে 5 মাৰ্কছ ঠিক আছে টোটাল আমাৰ 90 মাৰ্কছ হৈ গ'ল আৰু 10 মাৰ্কৰ আমাৰ প্ৰেক্টিকেল থাকিব ওকে এতিয়া এমসিকিউ কোৱেশ্চনটো আমি চাওঁ যোনটো কোৱেশ্চন নম্বৰ 1 2 হ'ব ইয়াতে খুদিছে কোনটো কোৱেশ্চনটো অপৰিমেয় সংখ্যাটো কোনটো হ'ল তো এটো আনসাৰটো হ'ব লাগে অপচন নম্বৰ বি অপচন নম্বৰ বি টো কিয় হ'ব যদি ৰিজনিংটো আমি চাবলৈ যাওঁ √18/√2 লিখিলে আমি এটো এনেকুৱা লিখিব পাৰিম যে √9 * √2/√2 আৰু √2 কাটি যাব √9 ৰ আনসাৰটো হৈ যাব 3 এটোটো আমাৰ পৰিমেয় সংখ্যা এই কাৰণে এটো আমাৰ আনসাৰটো নহয় এনেকুৱা এটোটো আমি এটো 7 লিখিব পাৰো 7/7 ইজ আ ৰেশনাল নাম্বাৰ আৰু এটো আমি লিখিব পাৰিম √9 * √5 আবার এটো √5 কাটি যাব আৰু √9 ৰ ভ্যালুটো হৈ গ'ল 3 সো এই তিনিটা আমাৰ পৰিমেয় সংখ্যা এটো আমাৰ হল অপৰিমেয় সংখ্যা কিয় বা কাৰণ এটো আমি কেনেকুৱা লিখিম এটো আমি এনেকুৱা লিখিব পাৰিম √7 * √6 ওকে বাই √6 সো এটো √6 আৰু √6 টো কাটা যাব কিন্তু √7 টো কাটা না যায় এই কাৰণে এটো কি হ'ল অপৰিমেয় সংখ্যা আৰু মই মানে বেছি মানে মই ৰিজনিংটো নদিম কিছুমান কোশ্চন আছে তাৰ মই ৰিজনিংটো দি দিম অপচন নম্বৰ বি টো আমাৰ আনসাৰটো হ'ব সি ওকে 3 আমাৰ আনসাৰটো হ'ব ডি নাম্বাৰ 2 4 ৰ আমাৰ আনসাৰটো হ'ব ডি নাম্বাৰ 2 5 ৰ আমাৰ আনসাৰটো ইয়াতে বহুত ষ্টুডেন্টস ভুল কৰিছে ইহঁতে এনেকুৱা লিখি দিছে a² - b² কিন্তু এটো নহয় ইয়াতে কি হ'ব a² - √b²। সো এটোৰ পৰা এটো কাটি যাব আনসাৰটো হ'ব a² - b সো a² - b মানে অপচন নম্বৰ সি টো আমাৰ কাৰেক্ট হ'ব ওকে 5 ৰ আনসাৰটো সি হ'ব ও বি সৰি সি নহয় এটো বি হ'ব না a² a এক সেকেন্ড ভুল হৈ আছে নেকি a নম্বৰটো a হ'ব ঠিক আছে a² - b 6 নম্বৰ আনসাৰটো আমাৰ হ'ব 3xyz ঠিক আছে 7 নম্বৰ আনসাৰটো আমাৰ হ'ব a 8 নম্বৰ আনসাৰটো আমাৰ হ'ব বি 9 নম্বৰ আনসাৰটো আমাৰ হ'ব বি 10 নম্বৰ আমাৰ আনসাৰটো কি হ'ব ডি নাম্বাৰ 2 ইনফাইনাইটলি মেনি সলিউশনছ এটো আমাৰ এক্সাৰসাইজৰে হয় আৰু 11 নম্বৰটো আমাৰ আনসাৰটো হ'ব বি এতিয়া মই ৰিজনিংটো দিয়া নাই মই তোমালোকক পিছত মানে হাফ ইয়াৰলি এক্সাম যোৱাৰ পিছত মই তোমালোকক মানে ভালকে ক্লাছবিলাক লম ইউটিউবতে লম ফ্ৰী ক্লাছ এইবিলাক তোমালোকে এটেন্ড কৰিবা আৰু তেতিয়া তোমালোকে পুৰা গোটে মানে কনসেপ্টবোৰ মই বুজাই দিম ঠিক আছে এটাটো মই মাত্ৰ আনসাৰবিলাকে দি আছো এটো আনসাৰটো ডি হ'ব 13 ৰ আনসাৰটো আমাৰ হ'ব সি আচ্ছা ইয়াতে কি কৈছে ইয়াতে এটো কোশ্চনত ষ্টুডেন্টবিলাক ফাঁসি গৈছে যে টু এংগলছ আর সাপ্লিমেন্টারি মানে কি হ'ল আমাৰ 180 ডিগ্ৰী ঠিক আছে ইয়াতে এটা যোনটো আছে এটো একিউট এংগল একিউট মানে 90 পৰা বেছি হ'ব যদি এটা যদি 90 পৰা কম হ'ব 90 পৰা যদি কম হয় ধৰা এটো নম্বৰটো হ'ল আমাৰ 80 আহিছে ঠিক আছে সো 180 - 80 কৰিলে আমি কি পাম 100 পাম তো যেহেতু নম্বৰটো হ'ব লাগে এটো কি হ'ব লাগে 100 মানে 91 ৰ পৰা বেছি হ'ব লাগে সো এটোটো নহয় এটোও নহব এটো হ'ব পাৰে এটো নহব কিয় কাৰণ টোটাল আমাৰ যোনটো এংগলটো হয় এটো কি হয় 180 হয় না টোটাল এংগলটোৱে 180 ইয়াতে যদি কোনোবা যদি এটা যদি একিউট আছে বাকি যোনটো হ'ব এটো মানে 180 একদম হ'ব নোৱাৰে না সো এই কাৰণে আমাৰ আনসাৰটো সি নম্বৰটো হ'ব ইয়াতে আমি জানো যে এইবিলাক এড হৈ যায় সো 17 ওপৰত 2 + -5 কৰিলে আমি কি পাম 17 - 3 আৰু এটো আমি এনেকুৱা লিখিব পাৰিম ঠিক আছে সো এটো আনসাৰটো ডি হ'ব 15 ৰ আনসাৰটো হৈ গ'ল আমাৰ সি ওকে 16 ৰ আনসাৰটো আমাৰ হৈ গ'ল বি 17 ৰ আমাৰ আনসাৰটো হৈ গ'ল বি 18 ৰ আমাৰ আনসাৰটো হ'ব বি 19 ৰ আমাৰ আনসাৰটো হ'ব বি মানে সব আনসাৰটো বি হৈ আছে এতিয়া না 20 ৰ আনসাৰটো হ'ব আমাৰ সি ইয়াতে স্মলেষ্ট খুদিছে না স্মলেষ্ট এংগল সবচে মানে সৰুটো কোনটো আৰু সৰুটো কোনটো হ'ব 5 5 ৰ যদি আমি এনে মানে টুক্কা মাৰিলে আমি পাই যাম এটো 50 হ'ব লাগে টুক্কা মাৰি কিনে আমি আনসাৰটো ওলাব পাৰিম 21 ৰ আনসাৰটো হ'ব এটো ডি ইৰেশনাল নাম্বাৰ ইয়াতে মানে আৰু ষ্টুডেন্টৰ ভুল হ'ল
যে এক্স স্কোৱাৰ ভেলুটো দিয়া আছে 0.4 ষ্টুডেণ্টে ভাবি লৈছে এক্সৰ ভেলুটো হ'ব 0.2 এইটো নহয় এইটো ভেলুটো হ'ব লাগে 0.02 হা চ' এইটোতো নহ'বই এইকাৰণে তোমালোকে যদি ৰেচনেল নাম্বাৰটো লিখি আহিছা এইটো ভুল হ'ব হা আৰু ইয়াতে যদি আমি এনেকুৱা ধৰোঁ না এইটো আমাৰ এনেকুৱা আহিব লাগে 0.02 অ'কে আৰু এইটো কি হ'ল এইটো ইৰেচনেল নাম্বাৰ নেক্সট আমাৰ 22 আনচাৰটো হ'ল এ 23 আনচাৰটো হ'ব নট ডিফাইণ্ড কাৰণ এইটো জিৰ' পলিনমিয়েল হা চ' শূন্য বহুপদৰ মাত্ৰাটো আমি মানে হেৰি কৰিব নোৱাৰি মানে ফাইণ্ড আউট কৰিব নোৱাৰোঁ 24ৰ আনচাৰটো হ'ব আমাৰ চি 25ৰ আনচাৰটো হ'ব আমাৰ বি 26ৰ আনচাৰটো হ'ব আমাৰ ডি ইয়াতে কি কৈছে চোৱা এ বি চি এটা ৰাইট এংগল ট্ৰাইংগল ধৰা এইটো এটা ৰাইট এংগল ট্ৰাইংগল হা সমকোণী মানে ত্ৰিভুজ আছে ঠিক আছে ৰাইট এংগল আইচোচেলেছ ট্ৰাইংগল অ'কে চ' ইয়াতে যদি আমাৰ এইটো দিয়া আছে এইটো 90 না ৰাইট এংগল এইটো 90 হৈ গ'ল আৰু এই দুটা একদম বৰাবৰ হ'ব লাগিব ইয়াতে আমি চাম এইটো যদি 90 হৈ যায় চ' টোটেল কিমান হৈ যাব 270 আৰু এটা ত্ৰিভুজত টোটেল যোনটো আমাৰ চামটো আহে এইটো হ'ল 180 না চ' এইটো কিমান বাচি গ'ল 90 আছে ইয়াতে চ' 180 মাইনাছ যদি আমি 90 কৰি দিওঁ 90 পাই যাম আৰু 90কে দুটা দি ভাগ দিলে কিমান আমি পাই যাম 45 না চ' এইটো আমাৰ 45 অ'কে নেক্সট 27টো আমাৰ কি হ'ব 27টো আমাৰ হ'ব ডি নাম্বাৰটো 28ৰ আনচাৰটো হ'ব আমাৰ চি ৰেচনেল নাম্বাৰ যেটো নাম্বাৰটো এনেকুৱা দিছে এইটো আমি জানো এইটো ৰেচনেল নাম্বাৰ দি আমি হেৰি কৰিব কনভাৰ্ট কৰিব পাৰিম না 29ৰ আনচাৰটো হ'ব আমাৰ ডি 30 আমাৰ আনচাৰটো হ'ব এ ইয়াতে কি দিছে ইয়াতে মানে কোনটো কাৰেক্ট আছে না পাৱাৰ যিহেতু 2 দিয়া আছে এইটো কোৱাড্ৰেটিক হৈ যাব আৰু ইয়াতে তিনিটা টাৰ্ম আমি পাই আছোঁ এইকাৰণে এইটো কি ট্ৰাইনমিয়েল হা মনোমিয়েল ট্ৰাইনমিয়েল বাইনমিয়েল এইবিলাক আমি বুজি পাওঁ এতিয়া 31ৰ পৰা আমাৰ ষ্টেটমেণ্টটো চাব লাগে মানে এছাৰচন ৰিডিং দিছ কুৱেশ্যন যদি এ কাৰেক্ট হয় মানে বোথ এছাৰচন এণ্ড ৰিজনছ আৰ ট্ৰু হা আৰু আৰটো যে আছে এইটো কাৰেক্ট এক্সপ্লেনেশ্যন হ'ল এছাৰচনৰ 2 নম্বৰটো হ'ল আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন হা অফ এছাৰচন আৰু এ ইজ ট্ৰু বাট আৰ ইজ ফল্ছ আৰু 4 নম্বৰটো হ'ল এ ইজ ফল্ছ বাট আৰ ইজ ট্ৰু চ' ইয়াতে আমি এই দুটা চেণ্টেন্সটো পঢ়িব লাগে এইবিলাক মই তোমালোকৰ ক্লাছ যেতিয়া কৰাম তেতিয়া তোমালোকে বুজি পাবা কেনেকুৱা কৰা যায় চ' 31ৰটো ডাইৰেক্ট আনচাৰটো আমাৰ হ'ব অপশ্যন নম্বৰ এ মই লিখি গৈ আছোঁ ঠিক আছে 32 আনচাৰটো হ'ব ডি 33 আমাৰ আনচাৰটো হ'ব ডি এইবিলাক চব একদম ভেৰিফাইড আনচাৰ অ'কে চ' তোমালোকে একদম মানে মিলাই ল'বা কিমান মাৰ্কছ তোমালোকে পাই আছা এতিয়া হাফ ইয়াৰলিত এ 34ৰ এ হ'ল আৰু 35ৰ আনচাৰটো হ'ল বি অ'কে আৰু ভিডিঅ'টো একদম লাইক কৰি দিবা আৰু ছাবস্ক্ৰাইব কৰি লোৱা চেনেলটো আৰু মই মানে বহুতকেইটা ভিডিঅ' দিছোঁ তোমালোকক ৰিচেণ্টলি দিয়া ভিডিঅ'টোৱে হয় ক্লাছ 9ৰ কাৰণে আছে আৰু ক্লাছ 10ৰ কাৰণে আছে এইবিলাক তুমি চাই ল'বা ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক দিয়া আছে তাতে 36ৰ আমাৰ হ'ব ডি অ'কে 35ৰটো আনচাৰ দিছোঁৱে চাগে বি নম্বৰটো হ'ব এইটো আচ্ছা ইয়াৰ পৰা মানে আমাৰ কুৱেশ্যনটো চেঞ্জ হৈছে এইটো কৈছে মানে চেণ্টেন্স পঢ়ি কিনে আমি ক'ব লাগে যে কোনটো ট্ৰু কোনটো ফল্ছ যদি এ যেতিয়া বোথ এ এণ্ড বি আৰ ট্ৰু বি এ ইজ ট্ৰু বি ইজ ফল্ছ চি এ ইজ ফল্ছ বি ইজ ট্ৰু আৰু ডি বোথ আৰ ফল্ছ অ'কে চ' 36ত কি দিছে ইফ পলিনমিয়েল এফ এক্স ইজ ডিভিজিবল বাই এক্স মাইনাছ এ দেন এফ এ ইজ ইকুৱেল টু 0 এইটো 0টো নহয় একদম আৰু দুটা আনচাৰ এইটোও আমাৰ ফল্ছে হ'ব সেইকাৰণে আনচাৰটো ডিয়ে হ'ব 36 অপশ্যন 37 নম্বৰ আনচাৰটো হ'ব বি অ'কে 38 নম্বৰ আনচাৰটো হ'ব এ ইয়াতে বহুত ষ্টুডেণ্ট ফাঁচিব কাৰণ এনেকুৱা কুৱেশ্যনে দিছে 39ৰ আনচাৰটো হ'ব এ আৰু 40 আনচাৰটো হ'ব বি অ'কে এতিয়া 41 আচ্ছা আৰু আছে কুৱেশ্যন 41ৰটো আনচাৰটো হ'ব বি এ হ'ব অ'কে তাৰপিছত আমাৰ ইয়াতে কিবা ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনটো দিছে এনেকুৱা তোমালোকৰ ফাইনেলটো থাকিব এইকাৰণে এনেকুৱা কিতাপখন মানে চাবা যাতে এইবিলাক কুৱেশ্যন দিয়া আছে চ' ইয়াতে 4টামান আমাৰ চেণ্টেন্স দিয়া আছে মোৰ দেন ওৱান আনচাৰ্ছ কেন বি ওৱান অপশ্যনছ কেন বি কাৰেক্ট হিয়াৰ অ'কে এটাৰ পৰা বেছি মানে আনচাৰ্ছবিলাক কাৰেক্ট হ'ব পাৰে চ' 42 আমাৰ আনচাৰটো হ'ব বি নম্বৰটো মানে 1 2 and 3 মানে কি হয় কি কৈছে সম অফ দ্য এংগলছ ইজ 180 অ'কে এইটো কাৰেক্ট দে আৰ এডজাচেণ্ট এইটো যদি আমি ধৰি লওঁ এইটো কি হ'ল লিনিয়াৰ পেয়াৰত এইটো এডজাচেণ্টে থাকিব আৰু দে ফৰ্ম ষ্ট্ৰেট লাইন এইটোও কাৰেক্ট এইটো এটা ষ্ট্ৰেট লাইন হৈ আছে কিন্তু সম অফ দ্য টু এংগলছ ইজ 90 এইটোতো ফল্ছ কাৰণ আমি জানো সম অফ দ্য টু এংগল ইজ 180 না চ' এইকাৰণে আমাৰ 1 2 3 কাৰেক্ট দেন 43টো আমাৰ আনচাৰটো হ'ব চি নম্বৰটো অপশ্যন নম্বৰ চি এইটো অনলি 1 and 3 কাৰেক্ট এইটো এংগল বেছ কুৱেশ্যন হয় অ'কে 44ৰ আনচাৰটো হ'ব আমাৰ বি নম্বৰটো এইটো কাৰেক্ট হ'ব আৰু 45ৰ আমাৰ আনচাৰটো হ'ব এইটো মই মেচ দ্য ফলোইংটো কৰি দিছোঁ চ' A3 মানে এইটো 3 নম্বৰটো কাৰেক্ট এইটো কৰস্পণ্ডিং এংগল ইয়াতে মানে এটা ডায়েগ্ৰাম দিয়া আছে নেক্সট পেজত B4 C1 এইটো তোমালোকৰ কিতাপৰে হয় এইটোৱে দি দিছে একদম ডাইৰেক্ট আৰু এতিয়া অপশ্যন নম্বৰটো কি হ'ব এইটো বি নম্বৰটো A3 B4 C1 এইটোৱে অ'কে চ' এইবিলাক হৈ গ'ল এতিয়া আমি
অলপ মানে এইবিলাক কোৱেশ্যনটো চাই লওঁ কেনেকুৱা সুধিছে এইটোতো একদম কিতাপৰে কোৱেশ্যন হৰিজেণ্টেল লাইনটো আমি কি কওঁ ভাৰ্টিকেল লাইনটো কওঁ হৰিজেণ্টেল লাইনটো আমি এক্স এক্সিছ বুলি কওঁ আৰু ভাৰ্টিকেল লাইনটো আমি ৱাই এক্সিছ বুলি কওঁ না আৰু এইটো কাৰ্টেছিয়ানটো কি ফাৰ্ষ্ট কোৱাড্ৰেণ্ট ছেকেণ্ড কোৱাড্ৰেণ্ট থাৰ্ড কোৱাড্ৰেণ্ট আৰু 4 নম্বৰ কোৱাড্ৰেণ্ট না ফ'ৰ্থ কোৱাড্ৰেণ্ট এইটো তোমালোকৰ কিতাপৰে কোৱেশ্যন ডাইৰেক্ট এইটো কিতাপ ডাইৰেক্ট কোৱেশ্যন 4টা সলিউশ্যন এইটো ছেপ্টেম্বৰ 4ৰ পৰা সুধিছে এতিয়া এইটোও তোমালোকৰ কিতাপৰে কোৱেশ্যন ডাইৰেক্ট অ'কে এইটো মই কৰাইছিলোঁ ক্লাছত আমাৰ ইয়াতে মানে যিমান ষ্টুডেণ্টছ আছে চবক কৰাইছিলোঁ না আৰু মই কৈছিলোঁ যে এনেকুৱা কোৱেশ্যনটো আহিব পাৰে একদম ইজি কোৱেশ্যনে আহে এইটো তোমালোকৰ আগেন কিতাপৰে হয় ষ্টেণ্ডাৰ্ড ফৰ্মটো পলিনমিয়েলটো ডিভাইড কৰা দিছে এইটো ভালে কোৱেশ্যন তেতিয়া ফেক্টৰাইজটো 2 ধৰণৰ সুধিছে না আগৰ পৰাই সুধিছে সিহঁতে সুধি আছে এটাতো আমাৰ মানে কিউবিক পলিনমিয়েল আগত দিছিল কিন্তু এতিয়া কোৱাড্ৰেটিকে দিছে প্ৰুভ ডেট অপজিট ছাইডছ অফ আইচোচেলেছ ট্ৰাইংগল আৰ ইকুৱেল এইটো তোমালোকৰ থিয়ৰমটো হৈ গ'ল 3 মাৰ্কছৰ না এইটো তোমালোকৰ কিতাপৰে হয় ডাইৰেক্ট হা এইটোও কিতাপৰ ডাইৰেক্ট এইটোও কিতাপৰ সব মানে কিতাপৰে কোৱেশ্যনটো দিছে এক্সট্ৰা মানে কৰি দিয়া নাই এইটোও কিতাপৰ না এতিয়া আঞ্জু মঞ্জু টুগেডাৰ কণ্ট্ৰিবিউটেড এইটোও কিতাপৰে কোৱেশ্যন গ্ৰাফ বনোৱা দিছে হা এইটো চাই কিতাপৰে হ'ব আৰু এতিয়া এইটো মানে এইটো সিহঁতে মানে নতুন এটা ষ্টাৰ্ট কৰিছে কোৱেশ্যন দিয়াটো মানে কেছ বেছ কোৱেশ্যন আ চিটি ইজ প্লান্ড উইথ মেইন ৰোড ৰানিং along x axis and another important avenue along y axis intersecting at city center considering the center as origin মানে ধৰা এনেকুৱা কিবা দিছে না origin হা এইটো মানে 5-4ত এটা মানে বিল্ডিং প্লট হ'ব না ধৰা এইটো ইয়াতে ধৰিলো হা ইয়াতে কি হ'ল এটা বিল্ডিং প্লট হ'ব আৰু পাৰ্ক ইজ লোকেটেড -2-3 সো -2-3 টো এনেকুৱা হ'ব ইয়াতে ধৰা হা ফাৰ্মেসি টু 5-3 x or 5-3 এনেকুৱা ধৰিলো আৰু লাইব্ৰেৰী ইজ এনেকুৱা ইয়াতে আছে এনেকুৱা হৈ গ'ল এটা কোৱেশ্যনটো সুধিছে হোৱাট ইজ দ্য লোকেশ্যন অফ দ্য চিটি center in the coordinator what is the location of the city center in the coordinate আচ্ছা coordinator হিচাপত আমি ক'ব লাগে যে city center যোনটো আছে আমাৰ এটোৰ ভ্যালুটো মানটো কি হ'ব in which quadrant shopping mall and park কোনটো কোৱাড্ৰেণ্টত এটো আহিছে then what is the quadrant or axis library কোনটো axisত বা কোনটো কোৱাড্ৰেণ্টত পৰিছে এনেকুৱা কোৱেশ্যনটো দিছে ঠিক আছে সো এইবিলাক কোৱেশ্যনটো ভালে হয় তোমালোকৰ মানে ওভাৰঅল গ্ৰোথটো হ'ব আৰু আমাৰ মেট্ৰিকতো এনেকুৱা কোৱেশ্যনটো আহে সো ভিডিওটো কেনেকুৱা পাইছা কমেণ্টত লিখিবা মই একদম জলদি বনাইছোঁ সো ভুলটো হ'ব নালাগে কিন্তু কথা কোৱাটো অলপ মানে প্ৰব্লেম হ'ব পাৰে ভিডিওটো যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এতিয়াই আৰু আমাৰ এটা ফ্ৰী গ্ৰুপ আছে হোৱাটছএপ গ্ৰুপ এইটো তুমি লিংকটো পাবা পাৰিলে তুমি এইটো জয়েন কৰিব পাৰা তাতে তুমি ফ্ৰী হেল্প পাই যাবা মোৰ পৰা ঠিক আছে আৰু আমাৰ এটা এপো আছে এপত তোমালোকৰ কাৰণে ফ্ৰী টেষ্ট মেথছ আৰু ছায়েন্সৰ কাৰণে দিয়া হয় সো আৰু পিছত ক্লাছো আহিব সো এইবিলাক তুমি মানে জয়েন কৰিব পাৰা আৰু এইটো মানে এতিয়া মানে 1 টকা মানে দাম এনে মানে দিছোঁ কাৰণ এইটো মানে 1 ইয়াৰ ভ্যালিডিটি লাগে পাৰিলে তোমালোকে এইটো কৰিবা নহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ভিডিওটো লাইক কৰি দিবা ঠিক আছে থ্যাংক ইউ এণ্ড বেষ্ট অফ লাক ফৰ ইউৰ নেক্সট এক্সাম থ্যাংক ইউ